গুৱাহাটীত মুকলি হ'ল উন্নত মানদণ্ডৰ ক্ৰীড়া সামগ্ৰীৰ SG শ্বৰুম। গুৱাহাটীত মুকলি হ'ল ৯২ বছৰীয়া পুৰণি ক্ৰীড়া সামগ্ৰীৰ উন্নত মানদণ্ডৰ SGৰ এক্সক্লুচিভ শ্বৰুম। মহানগৰীৰ উলুবাৰীৰ বি বৰুৱা ৰোডস্থিত লেন্সকাৰ্ট শ্বৰুমৰ বিপৰীতে SG শ্বৰুমটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই শ্বৰুমত ক্ৰিকেটৰ সকলো ধৰণৰ উন্নত মানদণ্ডৰ সামগ্ৰী উপলব্ধ হোৱাৰ লগতে অন্য ক্ৰীড়া সামগ্ৰী আৰু সাজ পোছাকো উপলব্ধ হ'ব। SG শ্বৰুমটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে BCCIৰ যুটীয় সচিব দেৱজিৎ লন শইকীয়াই। তেওঁৰ সৈতে উপস্থিত থাকে কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা। শ্বৰুমটো শুভ উদ্বোধন কৰি দেৱজিৎ লন শইকীয়াই কয় যে পূৰ্বে ক্ৰিকেট খেলুৱৈসকলে বেট বা অন্যান্য সামগ্ৰী ক্ৰয় কৰিবলৈ দিল্লী বা মুম্বাইলৈ যাবলগীয়া হৈছিল, কিন্তু SGৰ দৰে প্ৰতিষ্ঠিত ব্ৰেণ্ডে গুৱাহাটীত প্ৰথমখন বিপণী মুকলি কৰাত এতিয়া আৰু বেট বল সাজ পোছাক ক্ৰয় কৰিবলৈ দিল্লীলৈ যাব নালাগে। ইয়াৰ ফলত ৰাজ্যৰ ক্ৰিকেটৰ লগতে অন্য খেলুৱৈসকল যথেষ্ট উপকৃত হ'ব। আনহাতে বিপণীখনৰ স্বত্বাধিকাৰী চন্দ্ৰকান্ত শৰ্মাই কয় যে তেওঁ আশাবাদী যে খেলুৱৈসকলে তেওঁলোকৰ বিপণীখন আদৰি ল'ব আৰু তেওঁলোকৰ মন পচন্দৰ উৎকৃষ্ট মানৰ সামগ্ৰী বিচাৰি পাব। এটা খুব লেণ্ডমাৰ্ক ডে, ৰেড লেটাৰ ডে ফৰ গুৱাহাটী স্পৰ্টছ। কাৰণ গুৱাহাটীত আমি বহুত বছৰৰ পৰা খেলা ধূলা কৰি আছোঁ যদিও ইয়াতে আমাৰ খেলুৱৈসকলে প্ৰপাৰ ইকুইপমেণ্টছৰ অভাৱত সদায় দিল্লী বা বম্বে বা কলিকতাত গৈ বজাৰ কৰিব লাগে ক্ৰিকেট ইকুইপমেণ্টছখিনিকে। আজি যিহেতু SGৰ নিচিনা ইমান ডাঙৰ এটা ৰেপুটেড ফাৰ্ম বা ৰেপুটেড কোম্পানী তেওঁলোকে এটা এক্সক্লুচিভ শ্ব'ৰুম গুৱাহাটীত খুলিছে, এইটো সঁচাকৈ আমাৰ ক্ৰিকেটাৰ্ছসকলৰ কাৰণে খুব সহায়ক হ'ব। এতিয়া আমাৰ ক্ৰিকেটাৰসকলে দিল্লী বা বম্বেলৈ বেট কিনিব যাব নালাগে, দে কেন হেভ ইট ইন বি বৰুৱা ৰোড গুৱাহাটীৰ ভিতৰতে পাব। আৰু এই শ্ব'ৰুমটো ইয়াতে হোৱাৰ কাৰণে মই চন্দ্ৰকান্ত শৰ্মা আৰু তেওঁৰ ফেমিলিক ধন্যবাদ জনাইছোঁ, যাতে এনেকুৱা ধৰণৰ এটা ইমান আগশাৰী এটা ষ্টেট অফ দ্য আৰ্ট ইকুইপমেণ্টছ ইয়ালৈ আনি পেলাই এটা শ্ব'ৰুম খুলিছে, এক্সক্লুচিভ শ্ব'ৰুম, আৰু সেইটো কাৰণে তেওঁলোক ধন্যবাদৰ পাত্ৰ। মই ভাবোঁ যে এইটোৱে খুব ছাকচেছ SG শ্ব'ৰুম খুলিলে আৰু এইটো 6 ইন দ্য ইণ্ডিয়াৰ ভিতৰত আছে আৰু ওৱান অফ দ্য ফাইনেষ্ট আৰ্ট যিখন বস্তু আমি ডিছপ্লে কৰি আছোঁ, ওৱান অফ দ্য বেষ্ট আছে। আৰু যেনেকৈ লণ্ডা আহিলে আৰু আমাৰ যাৰ আছে দিগন্ত কলেজৰ আহিলে যেনেকুৱা সিহঁতৰ কোৱালিটি আমাৰ প্ৰায়ৰিটি আছে। আৰু সকলোকে এইটো ইণ্ডিয়াৰ ভিতৰত 6 আছে আৰু টাইমত আৰু 2-3টা দোকান আছে যিখন আমি প্লেনিং কৰি আছোঁ আপাৰ আছামত খুলিবৰ কাৰণে। যোৰহাট হ'ল, ডিব্ৰুগড় হ'ল, তিনিচুকীয়া হ'ল, আৰু কোৱালিটি মেইনটেইন যিটো আমাৰ আছে। আমাৰ অলৰেডি গুৱাহাটীৰ ভিতৰত 5-6টা দোকান আছে, ইয়নেক্স আছে, কষ্টকো আছে, আমাৰ ফেমিলি ষ্ট'ৰ আছে, ভাৰ্মা স্পৰ্টছ যিখন আজি চলি আছে 60 বছৰৰ পৰা। আৰু আমাৰ এইটো ট্ৰেডিশ্যনেল চলি আছে কি বিজনেছ আৰু স্পৰ্টছ প্ৰমোট কৰোঁ কাৰণে জমি মোৰ ভাইটিৰ লগৰ পৰা, দাদাৰ লগৰ পৰা আৰু মোৰ পাৰ্টনাৰবিলাকৰ লগত কৰি কিনে আমি চেষ্টা কৰিছোঁ স্পৰ্টছ যিমান ভিতৰত যাব পাৰে আৰু ইমান কোৱালিটি ৰাখিব পাৰে ইমান চেষ্টা কৰিছোঁ। নিউজ ডেস্ক, বৰ্ণিল বাৰ্তা।